হাতত পইচা নাথাকিলেও পইচাৰে কি কৰিব পাৰি সেয়া বহুত ভালকৈ জানো। পইচাক লৈ আপোনাৰ মনত যিমানবোৰ ভুল ধাৰণা আছে, যিমানবোৰ কনফিউজন আছে, সেয়া এইটো ভিডিঅ'ৰ পাছত নাইকিয়া হ'ব। আপুনি ক'ৰবাত নহয় ক'ৰবাত এইষাৰ কথা শুনিছে যে পইচাৰে খাদ্য কিনিব পাৰি, কিন্তু এটা ভাল শৰীৰ কিনিব নোৱাৰি। কিন্তু যেতিয়া সেই শৰীৰত ভোক লাগিব, সেই শৰীৰে পিয়াহ অনুভৱ কৰিব, তেতিয়া কি কৰিবা? আপুনি এইষাৰ কথাও নিশ্চয় শুনিছে যে পইচাৰে এখন ধুনীয়া বিছনা কিনিব পাৰি, কিন্তু টোপনি কিনিব নোৱাৰি। কিন্তু যেতিয়া টোপনি ধৰিব আৰু শুবৰ কাৰণে ওচৰত এখন বস্তাও নহ'ব, তেতিয়া কি কৰিবা? যেতিয়া মানুহে কাপোৰত পৰিচয় বিচাৰিব, তেতিয়া গম পাবা পইচাৰ প্ৰয়োজন কিমান। যেতিয়া শৰীৰতকৈ বেছি দৰৱৰ দাম বেছি হ'ব, তেতিয়া গম পাবা পইচাৰ প্ৰয়োজন কিমান। কেইদিনমানৰ আগতে মই ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ। তাত এজন ব্যক্তিয়ে কৈছিল, You can buy a house, Yeah. but not a home. Yeah. With money, you can buy a clock, Yeah. but not time. Wow. With money, Wow. you can buy a bed, Yeah. but not sleep. Yeah. With money, you can buy food, but not good health. With money, you can have insurance, but not safety. And this is the problem that we all have. There are things that you cannot buy with material wealth, with money. হয়, পইচাৰে সকলো কিনিব নোৱাৰি, কিন্তু পইচা নহ'লে সকলো কৰিবও নোৱাৰি। মই কেতিয়াবা ভাবোঁ যে পইচা ভগৱানটো নহয়, কিন্তু পইচা ভগৱানতকৈ কমো নহয়। পইচাই মানুহৰ জীৱনৰ 99.9% প্ৰব্লেম ছল্ভ কৰিব পাৰে। কেতিয়াবা মানুহবোৰে ফেচবুকত পোষ্ট দিয়ে, হোৱাটছআপত ষ্টেটাছ দিয়ে যে পইচা বাঢ়ি গ'লে মানুহৰ অহংকাৰ বাঢ়ি যায়। মানুহে এনেকুৱা পোষ্টবোৰ তেতিয়াহে দিয়ে যেতিয়া আন কাৰোবাৰ পইচা দেখি তেওঁলোকৰ ভাল নালাগে। পইচা উপাৰ্জন কৰাটো কোনো বেয়া কথা নহয়। সৰুৰে পৰা আমাৰ সমাজখনত আমি এইটোৱে শুনি আহিছোঁ যে বেছি পইচা লৈ আশা কৰিব নাপায়। সেইকাৰণে পইচাক লৈ মানুহৰ মনত কিছুমান ভুল ধাৰণা আহে। কিন্তু যেতিয়া সময় পাৰ হৈ যায়, তেতিয়া তেওঁলোকে গম পায় যে পইচা কিমান প্ৰয়োজন হয়। পইচা উপাৰ্জন কৰাটো কোনো বেয়া কথা নহয়, কিন্তু গোটেই জীৱনটো যে পইচাতে লাগি থাকিম তেনেকুৱাও নহয়। পইচাই জীৱন নহয়, পইচা জীৱনৰ এটা প্ৰয়োজনীয় অংশ হয়, আৰু এই প্ৰয়োজনীয় অংশটোক সহজভাৱে নল'বা। সেই ভিডিঅ'টোত কোৱাৰ দৰে পইচাই খাদ্য কিনিব পাৰি, কিন্তু এটা ভাল শৰীৰ কিনিব নোৱাৰি। এইষাৰ কথাও সত্য, কিন্তু এই কথাষাৰ লৈয়ে যদি আমি পইচাক বেয়া বুলি ভাবি থাকোঁ, তেন্তে ইও কোনো সঠিক সিদ্ধান্ত নহ'ব। জীৱনৰ সকলোবোৰ বাহ্যিক সুখ পইচাৰে কিনিব পাৰি, কিন্তু মনৰ ভিতৰৰ যি শান্তি, সেয়া কেতিয়াও পইচাৰে কিনিব নোৱাৰি। জীৱনটোৰ কিছুমান প্ৰয়োজন আছে, কিছুমান নিডছ আছে, যাৰ কাৰণে পইচাৰ প্ৰয়োজন হয়। সেইকাৰণে খুব কষ্ট কৰা আৰু পইচা উপাৰ্জন কৰা, আৰু কেৱল উপাৰ্জনেই নহয়, নিজৰ জীৱনটো উপভোগো কৰা। চ' আই হোপ মই যি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো সেইসকল মানুহৰ লগত শ্বেয়াৰ কৰা যিসকল মানুহে তোমাক এদিন কৈছিল যে পইচাই সকলো নহয়। লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে।